নমস্কাৰ মই পুবালিয়ে আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক বুৱা মেখেলা চাদৰ কিছুমান কালেকচন দেখাম বুলি ভাবিছো। আশা কৰো আপোনালোকে ভাল পাব আৰু আগতে মই আপোনালোকক বুৱা কাপোৰৰ বহুত কালেকচন দেখাইছো আৰু এতিয়াও দেখাম আপোনালোকক আৰু ভৱিষ্যতেও দেখাই যাম বুলি আশা কৰিছো। আৰু নতুন ভিডিঅ' বহুত আহিবলগীয়া হৈ আছে কাৰণ ঘৰতে আছো যেহেতু এমব্ৰইডাৰী কৰি আছো, বৌহেতি কৰি আছে, বাহাতি কৰি আছে। সকলোবোৰ দেখাম আপোনালোকক, মাত্ৰ শেষৰলৈকে চাব আৰু আশা কৰো আপোনালোকে ভাল পাব। তেন্তে আহকচোন, কিয়নো পলম কৰো নকয় জানো, তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। এয়া মই বুৱা কাপোৰৰ কালেকশ্যনবোৰ আপোনালোকক দেখুৱাবলৈ সকলোবোৰ উলিয়াই থৈছোঁ। আহক পলম নকৰি কাপোৰবোৰ চাওঁ। প্ৰথম কাপোৰযোৰ এইযোৰ হৈছে এজাৰ ফুলীয়া কালাৰটো হয় আৰু মেলি চাওঁ আহক। এয়া দেখিছে নহয়, এয়া বুটা বাচি পিনি কালাৰ বুলাই দিছোঁ। কাষৈ দিয়া নাই, ইয়াত সেই ফুলটোৱে বাচি দিছোঁ। চাওক কেনেকুৱা লাগিছে, হালধীয়া, কলা, অৰেঞ্জ মানে কমলা ৰঙৰ বুলাই দিছোঁ। এয়া চাওক ওপৰলৈকে এনেদৰে দি দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু এইখন হৈছে চাদৰখন, আগৰখন হৈছিলে মেখেলাখন। এইবোৰ দহি নাই বটোৱা আৰু সময়ো পোৱা নাই তেনেকৈ বটোৱাবলৈ। আৰু এইবোৰ চব পতি লগাই দিছোঁ কিনাৰে কিনাৰে আৰু এনেদৰেই কাপোৰযোৰ ডিজাইন দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এয়া পতিখিনি চাওক, কোচৰ পৰা দেখাইছোঁ আপোনালোকক। এইটো হৈছে ব্লাউজটো, বেছি ডিজাইন দিয়া নাই, চিম্পল। এয়া দেখিছে, এয়া চাওক হাতখনৰ শেষত মানে ফুল কেইটামান দি দিছোঁ এনেদৰে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। নেক্সটযোৰ চাওঁ আহক। এইযোৰ হৈছে আনকমন কালাৰ। নেক্সট কাপোৰযোৰ হৈছে অৰেঞ্জ কালাৰ, ফুল আৰু ব্লেকত ফুল বচা আছে। দহিখিনি চাওক কিমান ধুনীয়া নহয় জানো, বহুত জিলিকিছে। দহিখিনি বাৰু মই বটা নাই, বেলেগে পাতিলে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আহক গোটেই কাপোৰযোৰ তেন্তে চাওঁ। আৰু মাজৰডোখৰ বেছি ডিজাইন দিয়া নাই, মানে বুটাটো ডাঙৰকৈ দিছোঁ এবাৰ আৰু সৰুকৈ এটা দিছোঁ, এনেকৈ দিয়া হৈছে কাপোৰযোৰ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইখন হৈছে মেখেলাখন, চাদৰখনৰ দৰে ছেইম কালাৰ বুলাই দিয়া হৈছে এনেদৰে, মাজত গুণা দি বুটা বাচি। এয়া দেখিছে নহয়, এয়া সম্পূৰ্ণ মেখেলাখন চাওঁ আহক। এইটো হৈছে ব্লাউজৰ পিচ, একদম চিম্পল, একো বুটা দিয়া নাই। আৰু এইখিনি হৈছে চাদৰৰ পতি, মানে ফুল বাচি দিয়া হোৱা নাই, এনেকৈ আঁচু দি দিয়া হৈছে কাপোৰযোৰত। আৰু নেক্সট কাপোৰযোৰ হৈছে এইযোৰ ছেইম কালাৰ, লগতে লগোৱা হৈছে কাৰণে ছেইম কালাৰ। আৰু চাওক এইযোৰ টাইপটো অলপ একেই আৰু দেখিছে নহয়, ফুলকিপা কিন্তু বেলেগ বেলেগ দি দিয়া হৈছে। এইখন চাদৰখন হয়, কলাটো উজ্জ্বল কৰিছে। এয়া চাওক গোটেই কাপোৰযোৰ চাওঁ আহক। এইখন হৈছে মেখেলাখন, চাদৰখনৰ দৰে ছেইম কালাৰ বুলাই দিয়া হৈছে এনেদৰে, মাজত গুণা দি বুটা বাচি। এয়া দেখিছে নহয়, সম্পূৰ্ণ মেখেলাখন চাওঁ আহক। নেক্সট কাপোৰযোৰ হৈছে এইযোৰ, আৰু এইযোৰ চকলেট কালাৰত আছে। ব্লাউজ আছে কিন্তু চিলোৱা নাই বাবে এইটোৱে চলাই দিওঁ, মানে পিন্ধা হয়। আৰু গোটেই কাপোৰযোৰ এইযোৰ চাওক, দহিখিনি খুব ধুনীয়াকৈ বটা হৈছে কাপোৰযোৰত। মই বটা নাই, বেলেগে বাটিছে এইখিনি। আৰু গোটেই কাপোৰযোৰ চাওঁ আহক তেন্তে। এয়া ডবোৱামা হয় কাপোৰযোৰ, হালধীয়া আৰু সেউজীয়া, মাজত গুণা দি দিয়া হৈছে। চাওক মাজত তেনেকৈ ফুল দিয়া নাই, মাত্ৰ পটিটো ইফালে পটি আৰু সিফালে পটিটোত এপাহ ফুল দি দিয়া হৈছে আৰু মাজত কেনেদৰে গুণা মাৰি দিয়া হৈছে। এইটো এটা নতুন ডিজাইন দি দিয়া হৈছে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকেও এনেদৰে দিব পাৰে। চাওক
এইখন হৈছে মেখেলাখন আৰু মেখেলাখন সেম তেনেদৰে দি দিয়া হৈছে ওপৰলৈকে বেছি দিয়া নাই মাত্ৰ 2 লাইন দিয়া হৈছে কাপোৰযোৰ এয়া নেক্সট চাদৰ নেক্সট চাওঁ আহক এইখন চাদৰ হয় এয়া সব আনকমন কালাৰত দহি বটা হৈছে কাপোৰযোৰত আৰু ইয়া দেখিছে নিশ্চয় অলপ বটা হৈছে আৰু গোটেইযোৰ বটা নাই এয়া সব একদম সিম্পল কাপোৰযোৰ তলত চাদৰখন বেছি ডিজাইন দিয়া নাই একদম সিম্পল দেখিছে আপোনালোকে আৰু ডিজাইন আছে বাৰু কাপোৰ কিন্তু এইযোৰ সিম্পল থলে ভাল লাগে নিশ্চয় এইভাবে থোৱা হৈছে কাপোৰযোৰ আৰু মেখেলাখনো সেম সেইকাৰণে নেদেখালেও হ'ব বুলি ভাবিছোঁ নেক্সট কাপোৰযোৰ হৈছে এইযোৰ বহুত বেছি ধুনীয়া লাগে কাপোৰযোৰ মোৰ আৰু সম্পূৰ্ণকৈ চাওঁ আহক এইখন হৈছে চাদৰখন আৰু এয়া চাওক গোলপীয়া ৰংটোৱে কিমান দূৰৰ পৰা উজ্জ্বল কৰিছে নহয় জানো এয়া চাওক কাপোৰযোৰ সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ আপোনালোকক এয়া দেখিছে আপোনালোকে এয়া চাওক কাপোৰযোৰ সম্পূৰ্ণকৈ এয়া কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব এবাৰ নিশ্চয় আৰু এইখন হৈছে মেখেলাখন যেহেতু এখন পিন্ধা হ'ল সেইভাবে অলপ ফুটা ওলাই গ'ল আৰু মেখেলাখনো এনেদৰে দি দিয়া হৈছে চাদৰখনৰ দৰে ওপৰলৈকে বেছি দিয়া নাই মাত্ৰ 3 লাইন দিয়া হৈছে কালাৰ বুলাই এয়া আপোনালোকে দেখিছে আৰু কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব নেক্সট হৈছে এইযোৰ আকাশ নীলাত আছে আপোনালোকক মই এটা ভিডিঅ'ত অলপকে দেখাইছিলোঁ আৰু এতিয়া কমপ্লিট হ'ল কাৰণে সম্পূৰ্ণকৈ দেখাইছোঁ আপোনালোকক এয়া চাওক মাজত কালাৰ বুলাই দিছোঁ এনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব চাওক হালধীয়া গুলপীয়া সেউজীয়া এনেদৰে মাজত বগা বুলাই দিছোঁ এইখন হৈছে মেখেলাখন কেনেকুৱা লাগিছে কমেন্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব আৰু চাদৰখন চাওঁ আহক চাদৰখন হৈছে এইখন দহি বাতিলো মই নিজে কিন্তু জাপত আছিলে কাৰণে এনেকুৱা হৈ গ'ল কিয় নাজানো বাৰু তাৰ পিছত এয়া চাওক চাদৰখন এনেদৰে দি দিছোঁ মাজত এনেদৰে এয়া সম্পূৰ্ণ চাদৰখন এয়া পাৰপিন লগাই দিছোঁ গোল্ডেন কালাৰৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে কাপোৰযোৰ কমেন্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব এই আছিল ভিডিওটো আশা কৰোঁ আপোনালোকে ভাল পালে যদি ভাল পাইছে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব বুলি কাষতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই ভিডিও দিয়াৰ লগে লগে আপোনালোকে নটিফাই হৈ যায় ধন্যবাদ